কিন্তু মই আজি আপোনালোকক কৈ আছোঁ হকী আমাৰ ৰাষ্ট্ৰীয় খেল নহয়, কাবাড্ডী আমাৰ ৰাষ্ট্ৰীয় খেল নহয়, মহাত্মা গান্ধী আমাৰ ৰাষ্ট্ৰীয় পিতা নহয়। টিচাৰৰ ভুল আছিল, এইবিলাক আধা অধৰুৱা নলেজ। তো আপোনালোক যদি টিচাৰ হয় আপোনালোকে পূৰা নলেজটো লৈ পিনে দিব মানে বাচ্চাবিলাকক। এতিয়া পেপচি আৰু কক' ক'লা যিটো আপোনালোকে খায় যে সেই বস্তুটোক মানে ক'ল্ড ড্ৰিংকটোক কিছুমান জেগাত ভাৰতত এইটো এজ এ পেষ্টিচাইড হিচাপে ইউজ কৰে। তো আপোনালোকে জানেনে কুম্ভ মেলাখন যে ইমানেই ডাঙৰ যে এই মেলাখন স্পেচৰ পৰা চাব পাৰে। ৰাইজ নমস্কাৰ। তো এতিয়া মই বৰ্তমান বহি আছোঁ এটা মেট্ৰ' এণ্ট্ৰিৰ ওচৰত, মানে এইটো মেট্ৰ' ষ্টেচন হয় বেংগলোৰৰ এইটো মেট্ৰ' ষ্টেচনৰ এণ্ট্ৰি হয়, কিন্তু এইটো বৰ্তমান বন্ধ হৈ আছে। তো আজি আপোনালোকক মই কেইটামান এনেকুৱা জেনেৰেল নলেজৰ বিষয়ে ক'ম যিবিলাক শুনি পিনে আপোনাৰ মাথা বেয়া হৈ যাব। চাওক, আপোনালোকে সৰুকালৰ পৰা পঢ়ি আহিছে যে হকী আমাৰ নেশ্যনেল স্পৰ্ট হয়, মানে ৰাষ্ট্ৰীয় খেল হয়, তাৰপাছত মহাত্মা গান্ধী আমাৰ ৰাষ্ট্ৰীয় পিতা হয়। কিন্তু মই আজি আপোনালোকক কৈ আছোঁ হকী আমাৰ ৰাষ্ট্ৰীয় খেল নহয়, কাবাড্ডী আমাৰ ৰাষ্ট্ৰীয় খেল নহয়, মহাত্মা গান্ধী আমাৰ ৰাষ্ট্ৰীয় পিতা নহয়। এইটো মই আজি আপোনালোকক কৈ আছোঁ আৰু এইখিনি কথা সঁচা হয়। তো আপোনালোকে সৰুৰ পৰা যিটো পঢ়ি আহি আছে সেইটো অলপমান সঁচা অলপমান মিছা, মানে আধৰুৱা ইনফৰ্মেশ্যন। তো আজি মই আপোনালোকক পূৰা গোটেই ডিটেইলত ইনফৰ্মেশ্যন দিম যে এইটোবিলাক মানে কি হয় আচলত। চাওক, মিনিষ্ট্ৰী অফ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰে কৈছে এটা অফিচিয়েল নটিফিকেশ্যনত যে ভাৰতৰ কোনো এটা ৰাষ্ট্ৰীয় খেল নাই, নাইবা কাবাড্ডী নাইবা হকী, এইবিলাক একো খেল নাই। এইটো কাৰণটো হৈছে চাওক, মানে গভৰ্ণমেণ্টে কি বিচাৰে যে আমাৰ ইণ্ডিয়াৰ যিমানখিনি ইউথ আছে তাহাঁতি সকলো স্পৰ্টছ খেলক, মানে এটা বা দুটা মানে অফিচিয়েল স্পৰ্টছ পাতি দিলে সেইটো কি হ'ব, মানে পাৰ্চিয়েলিটি এটা হ'ব। সেইকাৰণে মানে যিকোনো স্পৰ্টছ মানে এনেই অফিচিয়েলি কৈ দিয়া নাই যে এনেকুৱা মানে ধৰণৰ এটা স্পৰ্টছ আমি তাক মানে অফিচিয়েল ৰিকগনিশ্যন দিছোঁ যে এইটো আমাৰ ৰাষ্ট্ৰীয় খেল হয়। তো আপোনালোকে হয়তো বুজি পালে যে আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় খেল বৰ্তমানত একো নহয় মানে নাই, অফিচিয়েলি নাই। এনে মানুহে মানি লৈছে, দিয়কচোন হকী আৰু কাবাড্ডী মানি লৈছে, কিন্তু অফিচিয়েলি নাই। মহাত্মা গান্ধী আমাৰ ৰাষ্ট্ৰীয় পিতা হয় নে নহয় ভাৰতত? মহাত্মা গান্ধী চাওক, অফিচিয়েলি সেইটোৰো ৰেকগনাইজেশ্যন নাই গভৰ্ণমেণ্টৰ ফালৰ পৰা যে মহাত্মা গান্ধী আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় পিতা হয়। মানুহে মানি লৈছে কাৰণ তেখেতৰ স্বাধীনতাত মানে ভাৰতৰ স্বাধীনতাত বহুত ডাঙৰ এটা মানে ৰোল আছিল, সেইটো কাৰণে মানুহে মানি লৈছে যে তেখেত আমাৰ ৰাষ্ট্ৰীয় পিতা হয় ভাৰতৰ। কিন্তু অফিচিয়েলি গভৰ্ণমেণ্টে অফিচিয়েলি এতিয়ালৈকে পাতি দিয়া নাই যে তেখেত মানে মহাত্মা গান্ধী আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় পিতা হয়। তো চাওক, আপোনালোকে যেতিয়া স্কুলত আছিলে তো সেইখিনি সময়ত আপোনালোকক বা মোকো পঢ়োৱা হৈছিলে যে মহাত্মা গান্ধী আমাৰ ৰাষ্ট্ৰীয় পিতা হয়, হকী আমাৰ ৰাষ্ট্ৰীয় খেল হয়, কিন্তু এইবিলাক নহয়। হয়তো আজি আপোনালোকে গম পালে। তো এইবিলাকত মই নকওঁ যে মানে টিচাৰৰ ভুল আছিল, এইবিলাক আধা অধৰুৱা নলেজ। তো আপোনালোক যদি টিচাৰ হয় আপোনালোকে পূৰা নলেজটো লৈ পিনে দিব মানে বাচ্চাবিলাকক। এতিয়া মই যেতিয়া নতুনকৈ এইবিলাক বস্তু বিষয়ে শুনিছোঁ, মোৰ মাথা বেয়া হৈ গৈছে। তো আপোনালোকে পূৰা নলেজ দিব। সেইটো হয়তো আমাৰ টাইমত মানে চবৰে হাতত মোবাইল নাছিলে, ইণ্টাৰনেট আছিলে, তো মানে একজেক্ট নলেজটো পোৱাটো অকণমান টান আছিলে। কিন্তু এতিয়া সকলোৰে হাতত মোবাইল আছে, ইণ্টাৰনেট আছে। তো আপোনালোকে এইবিলাকৰ বিষয়ে পঢ়ক আৰু জানক, এইবিলাক জানা ইম্পৰ্টেণ্ট হয়। আৰু আপোনালোকে যদি টিচাৰ হয় আপোনালোকে স্পেচিয়েলি এইবিলাকৰ বিষয়ে জানিব লাগে আৰু বাচ্চাবিলাকক ৰাইট ইনফৰ্মেশ্যন আপোনালোকে দিব লাগে। বহুত মানুহে ভাবে যে হিন্দীটো ৰাষ্ট্ৰীয় ভাষা হয়, কিন্তু ভাৰতত এতিয়ালৈকে কোনো ৰাষ্ট্ৰীয় ভাষা বোলা বস্তু নাই। গোটেইবিলাক যিখিনি আছে অফিচিয়েল লেংগুৱেজ আছে। অফিচিয়েল লেংগুৱেজ মানে আপোনালোকে মানে লিখি পিনে বা কৈ পিনে মানে অফিচিয়েল জেগাত মানে আপোনালোকে সেইবিলাক ক'ব পাৰে বা লিখিব পাৰে। তো ভাৰতৰ চৰকাৰে এতিয়ালৈকে কোনো ৰাষ্ট্ৰীয় ভাষা বুলি এটাও ভাষা মানে ভাৰতত বৰ্তমানলৈকে নাই। বৰ্তমানলৈকে ভাৰতত 22টাকৈ মানে অফিচিয়েল লেংগুৱেজ আছে খালি, কিন্তু ৰাষ্ট্ৰীয় ভাষা নাই ভাৰতত। এইটো ফেক্টৰ বিষয়ে মই আপোনালোকক ক'লে ন আপোনালোকৰ মাথা সঁচাকৈ ঘূৰাই যাব। কিয় মই কৈ আছোঁ, পেপচি আৰু কক' ক'লা যিটো আপোনালোকে খায় যে সেই বস্তুটোক মানে ক'ল্ড ড্ৰিংকটোক কিছুমান জেগাত ভাৰতত এইটো এজ এ পেষ্টিচাইড হিচাপে ইউজ কৰে। মানে ধৰি লওক খেতিত বা মানে বাগানত মানে পোক চোক মাৰিবৰ কাৰণে এই বস্তুটো ইউজ কৰা হয়। তো ভাবকচোন, আপোনালোকে যিটো খায় কক' ক'লা পেপচি আপোনালোকে খায়, কিছুমান মানুহে সেইটো খেতিত পোক বা বাগানত পোক মাৰিবৰ কাৰণে ইউজ কৰে। ভাবক, আপুনি এবাৰ ভাবি চাওকচোন। তো ভাবক মানে কেনেকুৱা লেভেলৰ আমাৰ ভাৰতখন আছে। এই যে সাপ চিৰি গেমটো থাকে লুডোত, আপোনালোকে হয়তো খেলিছে সৰুকালত বা এতিয়াও খেলে, মোবাইলত পইচা চইচা লগাই আপোনালোকে খেলেতো, মানে কি কয় এইটো জুৱাত খেলেতো মানুহবিলাকে। আপোনালোকে জানেনে এই গেমটো ক'ৰ পৰা অৰিজিনেট হৈছে? মই আজি আপোনালোকক কৈ আছোঁ, এই গেমটো ইণ্ডিয়াৰ পৰা অৰিজিনেট হৈছে। মানে প্ৰথমবাৰ সাপ চিৰি গেমটো ইণ্ডিয়াতে খেলা গৈছিল। মানে এইটো কিয় খেলা গৈছিল মই আপোনালোকক কৈ আছোঁ। এইটো মানে সৰু বাচ্চাবিলাকক কৰ্মাৰ বিষয়ে শিকাবৰ কাৰণে মানে বনোৱা গৈছিল। মানে আপুনি যেনেকুৱা কৰ্ম কৰে তেনেকুৱাই ফল পাব বুলি এই বস্তুটো বুজাবৰ কাৰণে বাচ্চাবিলাকক সেই সাপ চিৰি গেমটো মানে বনোৱা হৈছিল বা ভাৰতত
প্ৰথমবাৰৰ বাবে খেলা গৈছিল। তো মানে সাপ চিৰি গেমটো আমাৰ ভাৰতৰ পৰাই ওলাইছে আৰু এতিয়া চাওক এতিয়া মানুহবিলাকে কিমান টকাত জুৱা খেলে সেই গেমটোত। মানে হিৰে মতি মেনা চাহো মানে হীৰা ডায়মণ্ড। আপোনালোকে জানেনে মানে ডায়মণ্ডটো প্ৰথমবাৰ মানে ডায়মণ্ড প্ৰথম মানে ক'ত মাইনিং কৰা ষ্টাৰ্ট হৈছিলে বা ডায়মণ্ড ক'ৰ পৰা হীৰা ক'ৰ পৰা ওলাইছিলে? হীৰাটো প্ৰথমবাৰ ভাৰততে ওলাইছিলে। মানে হীৰাৰ মাইনিং মানে হীৰাক খান্দি ওলোৱা কাম প্ৰথমবাৰৰ বাবে ভাৰততে হৈছিলে মানে 4th century BC মানে ক্ৰাইষ্ট জন্ম লোৱা 400 বছৰ আগত। মানে সেইখিনি সময়ত ভাৰত মানে এটা এনেকুৱা চ'ৰ্চ আছিল, অকল এটা চ'ৰ্চ আছিল দুনিয়াত পৃথিৱীখনত য'ৰ পৰা মানে আচলি হীৰা ওলাইছিল। কৃষ্ণা ৰিভাৰ ডেল্টা আছে যে তাৰে পৰা মানে আচলি হীৰা একদম অৰিজিনেল হীৰা ওলাইছিল সেইখিনি সময়ত। ভাবক 400 মানে জিজাছ ক্ৰাইষ্ট জন্ম লোৱা 400 বছৰ মানে আগৰ। জিজাছ ক্ৰাইষ্ট জন্ম লোৱা বৰ্তমান হৈ গৈছে 2022 বছৰ। কিমান বছৰ হৈ যাব ভাবক। পৃথিৱীত চবতছে বেছি অফিচিয়েল বন্ধ অফিচিয়েলি থকা মানে অফিচ বন্ধ, স্কুল কলেজ এইবিলাক বন্ধ থকা অফিচিয়েলি মানে দেশ আপোনালোকে জানেনে কোনটো হয়? এইটো ভাৰতে হয়। মানে অসমত কৈ আছোঁ মানে আমাৰ ভাৰতত টোটেল 26টাকৈ অফিচিয়েল মানে বন্ধ পালন কৰে মানুহে। ৰ'ব, টোটেল 26টাকৈ বন্ধ মানে আমাৰ ভাৰত চৰকাৰে মানে দি থৈছে মানুহবিলাকে যে আপোনালোকে 26টা মানে বন্ধ অফিচিয়েলি এনজয় কৰিব পাৰে। তো এইটো যিকোনো মানে পৃথিৱীত যিকোনো দেশত মানে চবতকৈ বেছি হয়। তো চাওক মানে আমাৰ ইণ্ডিয়ান মানুহবিলাক কিমান প্ৰিভিলেজ মানে। আৰু ইমানকেইটা ফেষ্টিভেল আছে ন আমাৰ ভাৰতত, তো দিবই লাগিব ভাই বন্ধ। আমাৰ অসমত বিহু মেইন না, আৰু বিহুৰ সময়ততো দিবই লাগিব তাহাঁতি। তো এনেকুৱা আপোনালোকে হয়তো চিনেমাত চাই আহিছে বা দেখি আহিছে কুম্ভ মেলে মে বিছাৰ গয়া থা ক্যা, এনেকৈ কিবা ডাইলগ থাকে ন, মানে কয় আৰু মানুহে। তো আপোনালোকে জানেনে কুম্ভ মেলাখন যে ইমানে ডাঙৰ যে এই মেলাখন স্পেচৰ পৰা চাব পাৰে। স্পেচ মানে ওপৰত যোনবিলাক থাকে ন, মানে আমাৰ বায়ুমণ্ডলৰ বাহিৰত, তাৰ পৰা কুম্ভ মেলাখন দেখা পায়। আপোনালোকে কেতিয়াবা ভাবিছিলেনে কুম্ভ মেলাখন যে ইমান ডাঙৰ হ'ব পাৰে? আপুনি যদি স্পেচৰ পৰা গৈ পিনে চায় তো কুম্ভ মেলা দেখা পাব। আপোনালোকৰ সঁচাকৈ যদি কোনোবা ভাই ভনী হেৰাই গৈছে, স্পেচত গৈ পিনে বিচাৰিলে মানে পাই যাব, স্পেচৰ পৰা দেখা পাই যাব। মানে নৰ্মেল চকু দি আপোনালোকে বিচাৰিব গ'লে আপোনালোকে বিচাৰি নাপাব দিয়কচোন। মানে এটা হাই ৰেজলিউশ্যন কেমেৰা ইউজ কৰি পিনে স্পেচৰ পৰা কুম্ভ মেলাৰ ফটো লোৱা গৈছিলে। তেতিয়া মানে গোটেই কুম্ভ মেলাটো দেখিব পাৰিছিলে মানে স্পেচৰ পৰা। তথাপিওতো ভাবকচোন ইমানেই ডাঙৰ হয় যে মানে স্পেচৰ পৰা দেখা পাই যায়। আমাৰ ভাৰতখন চাওক বহুত বেছি ধাৰ্মিক এটা দেশ। মানে নিজৰ ধৰ্মক মানুহে বহুত বেছি ইম্পৰ্টেঞ্চ দিয়ে। মানে বহুতে ধাৰ্মিক আৰু চবে মানে নিজৰ ধৰ্মটোক বহুত বেছি ভাল পায়, বহুতে ইম্পৰ্টেঞ্চ দিয়ে। তো আমাৰ ভাৰতত 3 লাখতকৈ বেছি মছজিদ আছে, য'ত মানে আমাৰ মুছলমানসকলে মানে নামাজ দিব যায়। তো মছজিদ মানে 3 লাখতকৈ ওপৰত আছে। আৰু হিন্দু মন্দিৰ ক'ব গ'লে 2 মিলিয়ন মানে 20 লাখতকৈ ওপৰত হিন্দু মন্দিৰ আছে। তো এইটো এটা মানে ক'ব গ'লে দিয়কচোন টোটেল কেলকুলেশ্যন কেতিয়াও হ'ব নোৱাৰে। তো যদি টোটেল কেলকুলেশ্যন কৰে ভাবক কিমান হ'ব। তো মানে এইটো থুলমূল এটা কেলকুলেশ্যন। 3 লাখ মছজিদ আৰু 20 লাখৰ ওপৰত মন্দিৰ। তো আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে আৰু নতুন কিবা শিকিবলৈ পালে। আৰু মানে এনেকুৱা ধৰণৰ মই ভিডিঅ' দিয়ে থাকিম আৰু দি গৈ আছোঁ আৰু দিও থাকিম। তো আপোনালোকে নতুন যদি আছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কাৰণ এইটো মানে চবেই জানিব লাগে এইখিনি কথা। বাকী আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম আৰু এনেকুৱা ভিডিঅ' মই বনাই থাকিম বাৰু আপোনালোকৰ কাৰণে। তো নেক্সট ভিডিঅ'ত লগ পাই আছোঁ দিয়ক, বাই।